আৰু জানিবলৈ পোৱা মতে ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰমান আঁতৰত এই গৃহটো অৱস্থিত আৰু এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল বুলি জনা যায়। ইতিহাসৰ মতে সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল যদিও পূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই। ১৭৪৬ খ্ৰীষ্টাব্দত ৰংঘৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল বুলি জনা যায়। বিশেষকৈ বৰালি মাছ, বৰা চাউল, হাঁহ কণী, মাটিমাহ অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণ বিশেষভাৱে চিমেণ্ট প্ৰস্তুত কৰাৰ লগতে মাটিৰে তৈয়াৰী ইয়াৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। একদম ধুনীয়া পোজ দি আছে। আৰু এটা মাৰি মজা। তো বন্ধুসকল, মই আহি পাই গ'লোহি ৰংঘৰ আৰু এয়া দেখিছে ৰংঘৰৰ কিছু দৃশ্য। এতিয়া মই ওপৰলৈ উঠি যাম। ৰংঘৰৰ দুৱাৰ ওপৰটো দেখাই দিম। এইফালে পুৰা ফটোশ্বট হৈ আছে এইফালে। ফটো মানে তামাম ফটো হৈ আছে দেই। এতিয়া ওপৰৰ পৰা ভিউ দেখুৱাম আপোনালোকৰ। ইয়াত কেনেকুৱা লাগিছে? ৰাজ বিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, হেন যুঁজ প্ৰমুখ্য কৰি অন্যান্য কাৰ্যসূচী উপভোগ কৰিছিল। এতিয়া দেখাম ৰংঘৰৰ পিছফাল। চাই লওক আপোনালোকে ৰংঘৰৰ পিছফালে। মই ইয়াৰ ওপৰৰ পৰা ভিউ এটা দেখাইছোঁ। আৰু কি ধুনীয়া মজা ভিউ এটা দেখাইছোঁ আপোনালোকে। ইয়াত চব ভিউ মজা লাগিছে। ইয়াত দেখিছে সকলো ফটো উঠাত ব্যস্ত। এয়া আহি আছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে? আজিৰ ভিডিঅ'টো ইমানেই আছিলে মোৰ মিনি ব্লগ। জয় আই অসম।